নমস্কাৰ বলক আজি মোৰ লগত 100 এবিধ শাক বিচাৰি যাম সিধা যাম আৰু গছৰ গুৰিৰ পৰা ভিডিঅ' কৰিম আৰু তাৰ পাছত কম আসলতে বহাগ বিহুত 100 এবিধ শাক পাচলি কিয় খোৱা হয় আৰু 100 এবিধ শাক পাচলি আসলতে তাৎপৰ্যটো কি এতিয়া এটা কথা কৈ থওঁ যে 100 এবিধ শাক পাচলি মানে নিৰ্দিষ্ট কোনো 100 এবিধ শাক পাচলি নহয় যেহেতু অসমত শাক পাচলি এভেইলেবল আছে তাৰ ভিতৰত 100 এবিধ শাক পাচলি আনি আপুনি খালে হ'ল আৰু এটা কথা কৈ থওঁ যে কোনোবা অঞ্চলত শাক পাচলি বুলি ধৰা কিবা বস্তু কোনোবা এটা জায়গাত নধৰিব পাৰে আমাৰ ইয়াত আকৌ দুবৰি বনকো 100 এবিধ শাকৰ ভিতৰতে ধৰা হয় কোনো জায়গাত নধৰিব পাৰে বাৰু এনিৱেজ বলক এতিয়া শাক পাচলি বিচাৰি যাওঁ আহি পালোহি এডাল চেং মৰা কাঁইট লগা কিন্তু খাবলৈ ভাল এয়া হ'ল বেতৰ আগ ইয়াকে কাটি দিলে ভিতৰত কোমল কোমল অংশ ওলায় যিটো বেতৰ গাঁজ বুলি কোৱা হয় খাবলৈ ভাল তিতাশালি এয়া হ'ল দাম দেউকাৰ আগো খাব পাৰি শাক হিচাপে এয়া হ'ল টিকনি বৰুৱা কাঁইট লগা কিন্তু খাব পাৰি এয়া হ'ল নল টেঙা আগটো খাব পাৰি দাইলত দি এয়া হ'ল দীঘলতিৰ আগ শাক হিচাপেও খাব পাৰি এয়া হ'ল দুৰুণ বন সোৱাদটো বৰ বেয়া কিন্তু খাব পাৰি আৰু এয়া হ'ল শুকলতি সাংঘাতিক বেয়া সোৱাদ কিন্তু খাব পাৰি এয়া হ'ল শুহনি গছ আগটো খাব পাৰি এয়া হ'ল কচু গছ কচুৰ থুৰিও 100 এবিধ শাকৰ ভিতৰতে পৰিব আৰু এয়া হ'ল হালধি গছ হালধিটো খায়ে তাৰ আগবোৰো খাব পাৰি পাতবিলাক আৰু এয়া হ'ল বৰ মাটিকান্দুৰী বুলি কয় আৰু এয়া হ'ল মান ধনিয়া এবিধ উপযুক্ত মছলা হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু এয়া হ'ল খুতুৰা শাক বহুত পপুলাৰ শাক খুতুৰা শাক জলকীয়াৰ আগো আচলতে শাক হিচাপে খোৱা হয় তাৰ পৰা এয়া হৈছে দুপৰ টেঙা পাত বা আগ খোৱা হয় এয়া হ'ল মৰিচা ডাঙৰ পাত আৰু হেনো বেঙেনাৰ লগতে বেঙেনাৰ আগ বা সৰু সৰু কোমলীয়া পাতবিলাকো খোৱা হয় তাৰপিছত এয়া হ'ল তুলসীৰ ঔষধি গুণৰ বিষয়ে আকৌ নকলেও হ'ব এয়াও খাব পাৰি আচলতে শাক হিচাপে তাৰপিছত এয়া হ'ল লাই জাবৰি এবিধ খুবেই পপুলাৰ শাক এয়া হ'ল ভেদাইলতা গোন্ধটো সহ্য কৰিব নোৱাৰি কিন্তু খাবলৈ খুবেই ভাল এবিধ উত্তম বনৌষধি শাক এয়া হ'ল বিলাহীটো খোৱা হয় তাৰোপৰি বিলাহীৰ আগো খাব পাৰি তাৰপাছতে এয়া হ'ল লাচকচি সৰু সৰু গুটি লাগে আৰু আগবিলাক শাক হিচাপেও খাব পাৰি তাৰপিছত এয়া হ'ল মধুৰি আগ এটা ঔষধি গুণযুক্ত বস্তু যিটো শাক হিচাপেও খাব পাৰি তাৰপিছতে এয়া হ'ল সৰু ভেকুৰীৰ বিষয়ে বেলেগকৈ নকলেও হ'ব তাৰপিছতে হ'ল এয়া হ'ল বৰ ভেকুৰী দুবিধ ভেকুৰী থাকে সৰু আৰু বৰ তাৰ পাছতে এয়া হ'ল মচন্দৰী গোন্ধটো খুবেই ভাল লাগে খায়ো ভাল লাগে এয়া হ'ল নেমু টেঙাৰ কোমলীয়া আগবিলাক আচলতে শাক হিচাপে খাব পাৰি আৰু এয়া হ'ল নৰসিংহ যিটো সাধাৰণতে চাটনি বনাইও খাব পাৰি বা দাইলত দিও খাব পাৰি এয়া হ'ল উৰহিটো খাব পাৰি উৰহিৰ কোমলীয়া আগ বা পাতবিলাকো খাব পাৰি তাৰপিছত এয়া হ'ল জাতিলাওৰ আগ এয়া হ'ল ঢেকীয়া সকলোৱে চিনি পায় বেলেগকৈ নকলেও হ'ব তাৰপাছত এয়া হ'ল মানিমুনি সৰু মানিমুনি এবিধ আৰু এইবিধ হ'ল ডাঙৰ মানিমুনি অৰ্থাৎ বৰ মানিমুনি এয়া হ'ল মাটিকান্দুৰী এটা খুবেই পপুলাৰ শাক তাৰপিছতে এয়া হ'ল টেঙেচি এয়া হ'ল ৰঙালাওৰ আগ এইজোপা হ'ল জিলিমিলি বা জিলমিল বুলি কোনোবাই কয় এয়া হ'ল ভাত কেৰেলাৰ আগটো শাক হিচাপে খাব পাৰি এয়া হ'ল লাই শাকৰ কথা মই বেলেগকৈ নকওঁ আৰু এয়া হ'ল বন জালুক
সৰু সৰু পাত কিন্তু শাক হিচাপে খাব পাৰি। এয়া হ'ল তিয়ঁহ, তিয়ঁহৰ গছ, তিয়ঁহৰ আগো খাব পাৰি, তিয়ঁহো খাব পাৰি। এয়া হ'ল পদিনা, পদিনা এবিধ উত্তম চাটনি হিচাপে খাব পাৰি। আৰু এয়া হ'ল মধুসোলেং, কিছুমানে মধুলং বুলিও কয়। এয়া হ'ল তিতা কেৰেলা, তিতা কেৰেলাও খাব পাৰি, তিতা কেৰেলা আগটোও খাব পাৰি। এয়া হ'ল লফা শাক, বেলেগকৈ পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। তাৰ পাছতে এয়া হ'ল সৰিয়হ, সৰিয়হৰ গছবিলাকো খাব পাৰি। আৰু এয়া হ'ল পালেং, অলৰেডি ফুলিলে বাৰু। আৰু এয়া হ'ল গাজৰ, গাজৰ এটা উঘালি দিওঁ। এয়া হ'ল গাজৰ। তাৰপিছত এয়া হ'ল পচতীয়া, পচতীয়াৰ কোমলীয়া আগবিলাক শাক হিচাপে খাব পাৰি। এয়া হ'ল ভোলৰ গছ, ভোলৰ আগো শাক হিচাপে খাব পাৰি, ভোলটোতো খায়েই। তাৰপিছত এয়া হ'ল পিৰালি পালেং, খুব ধুনীয়া ফুলো হয় আৰু শাক হিচাপেও খাব পাৰি। এয়া হ'ল আমৰ পাত, আমৰ কোমলীয়া পাতবিলাকো শাক হিচাপে খোৱা হয়। তাৰপিছত এয়া হ'ল তিতা ফুল, তিতা ফুলৰ ফুলটোও খাব পাৰি আৰু কোমলীয়া পাতবিলাক বা আগবিলাকো খাব পাৰি। আৰু এয়া হ'ল বিহলঙনি, বিহলঙনিও আচলতে শাক হিচাপে খাব পাৰি। তাৰপাছতে এয়া হ'ল দাংবডি, দাংবডিৰ লগত বেলেগকৈ পৰিচয় কৰি দিয়াৰ দৰকাৰ নাই, দীঘলীয়া দীঘলীয়া। তাৰপিছতে এয়া হ'ল মালভোগ খুতুৰা, খুব ডাঠ ডাঠ পাতটো, কিন্তু শাক হিচাপে খুব ধুনীয়া এটা শাক, খাব পাৰি বৰ ধুনীয়া। আৰু তাৰপাছতে লাগিব আমাক অমৰাৰ কোমলীয়া কুঁহিপাত, এনেকুৱা। এয়া হ'ল বৰ বিহলঙনি বুলি কয়, শাক হিচাপে খাব পাৰি। আৰু এয়া হ'ল ফ্ৰেঞ্চ বিন, বেলেগকৈ আৰু চিনাকি কৰি দিবলৈ দৰকাৰ নাই। এয়া হ'ল মিঠা মৰা, দাইলত দি খাই খুবেই ভাল লাগে। আৰু এয়া হ'ল কৰ্দৈৰ আগ, কৰ্দৈ বা ৰহদৈ বুলি দুবিধ ফল আছে, দুইবিধৰ কোমলীয়া আগবিলাক শাক হিচাপে খাব পাৰি। আৰু এয়া হ'ল কণা শিমলু, সাধাৰণতে পানীৰ ছাইডত হয়, খাব পাৰি শাক হিচাপে। আৰু এয়া হ'ল মূলা, মূলা অলৰেডি এইটো ছিজনততো বুঢ়া হৈ যায়, তথাপি খাব পাৰি বাৰু। এয়া হ'ল পকমৌ, পকমৌ বুলি কয়, ইয়াৰে গুটিবিলাক আছে, ফুটুৱাব পাৰি আৰু শাক হিচাপেও খাব পাৰি। এয়া হ'ল দুবৰি বন, বেলেগকৈ চিনাকি কৰি নিদিওঁ, 100 এবিধ শাকৰ ভিতৰত ইয়াৰো কোমলীয়া আগবিলাক খাব পাৰি। তাৰ পাছতে এয়া হ'ল কুন্দুলি, কুন্দুলিও খাব পাৰি, কুন্দুলিৰ আগবিলাকো খাব পাৰি। এয়া হ'ল কেহৰাজ, ধুনীয়া ধুনীয়া বগা বগা ফুল ফুলে আৰু শাক হিচাপেও খাব পাৰি। আৰু এয়া হ'ল পানী খুতুৰা, যি পানীতে থাকে, মেটেকাৰ লগতে সাধাৰণতে দেখা যায়। এয়া হ'ল মেটেকাই হয়, মেটেকাৰ ভিতৰত এটা বস্তু থাকে, এইটো, ইয়াক খাই খুবেই ভাল লাগে মাছৰ লগত। আৰু এয়া হ'ল কাচকল, কাচকলক আকৌ বেলেগকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। এয়া হ'ল জেতুকা, সকলোৱে চিনি পায়, ইয়াৰো কোমলীয়া আগবিলাক শাক হিচাপে খাব পাৰি। তাৰপিছত এয়া হ'ল আমলখি, আমলখিৰ কোমলীয়া পাত বা আগ তেনেকৈ শাকত খাব পাৰি। আৰু এয়া হ'ল নুনি, নুনি গছৰ আগ বা কোমলীয়া পাত, এইবিলাকো খাব পাৰি। তাৰপিছত এয়া হ'ল বৰ টেঙেচি, সৰু টেঙেচিৰ দৰে বৰ টেঙেচিও আমি শাক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। এইবিধ হ'ল ধপাত তিতা, ডাঠ ডাঠ পাত হোম লগা, কিন্তু শাক হিচাপে খাব পাৰি। এয়া হ'ল নয়নতৰা, সাধাৰণতে ফুল হয়, কিন্তু ইয়াৰো কোমলীয়া পাতবিলাক বা আগবিলাক শাক হিচাপে খাব পাৰি। এইটো হ'ল এলোভেৰা, কিন্তু স্থানীয় নাম বেলেগ কিবা থাকিব পাৰে নাজানো, স্বাস্থ্যৰ কাৰণে খুবেই উপযোগী। এয়া হ'ল জবা ফুল, জবা ফুল যদিও ফুল হয়, ইয়াৰ আগবিলাকো শাক হিচাপে খোৱা হয়। তাৰ পাছতে এয়া হ'ল বিশল্যকৰণী, যিটো মৃত সঞ্জীৱনী বনাবলৈ লাগে, সাংঘাতিক ঔষধি গুণযুক্ত বস্তু। আৰু তাৰ পাছতে এয়া হ'ল ভাং বা গাঞ্জা, সকলোৱে চিনি পায়, ইয়াৰ আগো শাক হিচাপে খাব পাৰি। আৰু তাৰ পাছতে এয়া হ'ল জালুক, জালুকটো খায়েই, জালুকৰ গছৰ কোমলীয়া পাতো শাক হিচাপে খাব পাৰি।
তাৰ পাছতে এয়া হ'ল মহানিম মহানিমৰ কথাটো বেলেগকৈ ক'ব নালাগে আৰু এয়া হ'ল বন্ধাকবি গছত নাপায় দোকানৰ পৰা মাৰি দিলোঁ বাৰু আন কবিবিলাকো খাব পাৰি তাৰ পাছতে এয়া হ'ল অমিতা অমিতাটো খায়ে তাৰ লগতে অমিতা গছৰ কোমলীয়া পাতবিলাকো হেনো খায় এয়া হ'ল কঁঠাল গছত লাগি আছে এয়া কঁঠালৰ মুচি এইটো খুব ধুনীয়া শাক আৰু এয়া হ'ল ঢেকীয়ালতি গছত বগাই থাকে তাৰ পাতবিলাক বা আগবিলাকো শাক হিচাপে খাব পাৰি আৰু এয়া হ'ল মাটিকঁঠালৰ যিটো কোমলীয়া পাত তাৰ কুঁহুটো খাব পাৰি আৰু তাৰপাছত এয়া হ'ল কলডিলটো বৰ মেমেৰা খালি হ'লেও খুব ভাল বস্তু তাৰপাছত এয়া হ'ল পচলা মানে কলগছৰ গোটেই গা গছটোৱেতো আমাৰ কাৰণে উপযুক্ত পচলা খাব পাৰি তাৰপিছত এয়া হ'ল বকুল গছৰ যিবিলাক কোমলীয়া পাত থাকে এনেকুৱা বা আগ থাকে এইবোৰ খাব পাৰি তাৰপাছতে এয়া হ'ল তগৰ ফুলৰ গছ তাৰে কোমলীয়া পাত বা আগবিলাকো শাক হিচাপে খোৱা হয় তাৰপাছতে এয়া হ'ল তৰা গছ তৰাৰ পাত নাখায় কিন্তু তৰাৰ গজালিবিলাক খোৱা হয় আৰু তাৰপাছতে এয়া হ'ল শেৱালি ফুলৰ আগো এবিধ ভাল শাক তাৰপিছতে এজোপা হ'ল ছজিনা গছ এয়া হ'ল ছজিনা আৰু তাৰ পাছতে এয়া হ'ল ভেন্দি গছ ভেন্দিটো খায়েই আৰু তাৰ পাছতে এয়া হ'ল কটাৰী ডুবোৱা মাহ হেনো এনেকুৱা ধৰণৰ ভিতৰত মাহবিলাক থাকে তাৰপিছত এয়া হ'ল আটাইতকৈ উৎকৃষ্ট শাকৰ ভিতৰত এটা হ'ল ব্ৰাহ্মী শাক তাৰপাছতে এয়া হ'ল টেঙামৰা গুটিও খাব পাৰি পাতো খাব পাৰি তাৰপিছতে এয়া হ'ল কাঠ আলু গজালি ওলাইছে আৰু চ' মোৰ ফালৰ পৰা আপোনালোকক 100 এবিধ শাক পাচলি দেখুৱালোঁ আৰু সিহঁতৰ নামবিলাকো ক'বলৈ মই চেষ্টা কৰিলোঁ এতিয়া ক'বলৈ ওলাইছোঁ 100 এবিধ শাক পাচলি আচলতে বহাগ বিহুত কিয় খোৱা হয় আচলতে ইয়াৰ তাৎপৰ্যটো কি চাওক আমাৰ যিবিলাক ধৰ্মীয় বা সাংস্কৃতিক ৰীতি নীতি আছে এইবিলাক সাধাৰণতে আমাৰ স্বাস্থ্যৰ লগত জড়িত এইবিলাকে সাধাৰণতে আমাক স্বাস্থ্যসন্মতভাৱে এটা জীৱন নিৰ্বাহ কৰিবলৈ শিকায় চ' অসমত পোৱা যিমানবিলাক শাক পাচলি আছে তাৰ ভিতৰত চাবচোন প্ৰত্যেকৰে কিবা নহয় কিবা এটা ঔষধি গুণ থাকে আৰু এই গোটেই ঔষধি গুণ থকা শাকবিলাক যদি আমি একলগ কৰা হয় 100 এবিধ শাক পাচলি লগ লাগি সেইটো এটা কেনেকুৱা ডাঙৰ মহৌষধ হ'ব ভাবক গতিকে এই 100 এবিধ শাক পাচলিৰ এই মহৌষধে আমাক গোটেই বছৰটোৰ কাৰণে সুস্বাস্থ্যৰে জীয়াই ৰাখে বুলি এটা জনবিশ্বাস আছে এইটো এটা জনবিশ্বাস আৰু লগতে সাইন্টিফিকো হয় কথাটো চ' আশা কৰিছোঁ ভিডিঅ'টো নিশ্চয় ভাল পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নজনাসকললৈ শ্বেয়াৰ কৰি দিব আৰু অৱশেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেধৰণৰ টপিক লৈ মই আহিয়ে থাকিম আজিলৈ ইমানেই বাই বাই